বহুচৰ্চিত জোনমণি ৰাভাৰ যি হত্যাকাণ্ড সংঘটিত হৈছিলে এই হত্যাকাণ্ডৰ ৰহস্য আজি সুদীৰ্ঘ দিনৰ অন্তত ফাদিল হ'ল। হয়, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া লীনা দলেকে ধৰি আন বহুকেইজন আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাইছিল জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত। আজি পুৱাই দিল্লীৰ এটা CBI দল আহি নগাঁৱত উপস্থিত হয় আৰু নগাঁৱৰ আদালতত জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত উল্লেখ কৰিছে যে জোনমণি ৰাভাক কোনো ব্যক্তিয়ে হত্যাকাণ্ড সংঘটিত কৰা হোৱা নাই আৰু জোনমণি ৰাভাই নিজেও আত্মহনন কৰা নাই। তেখেতলোকে প্ৰতিবেদনত উল্লেখ কৰিছে যে জোনমণি ৰাভাই দুৰ্ঘটনা পতিত হৈহে মৃত্যুৰ মুখত পৰে। CBI দলে প্ৰতিবেদন দাখিল কৰাৰ পাছতে কিন্তু সমগ্ৰ অসমবাসীয়ে ইয়াক সহজভাৱে ল'ব পৰা নাই যে জোনমণি ৰাভাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰা নাই। জোনমণি ৰাভাক কোনো লোকে হত্যা কৰা হৈছে আৰু জোনমণি ৰাভাৰ পৰিয়াল তথা মাতৃয়েও এই কথা স্পষ্ট কৰিছে যে এয়া কিন্তু তেখেতলোকে সহজভাৱে ল'ব পৰা নাই। সমগ্ৰ প্ৰমাণ সহকাৰে দিয়াৰ পিছতো জোনমণি ৰাভাই যে ন্যায় নাপালে এই কথা জোনমণি ৰাভাৰ মাতৃয়ে আজি দুখ প্ৰকাশ কৰিছে। আহকচোন আমি জোনমণি ৰাভাই মাতৃয়ে আজি কি ক'লে সংবাদ মাধ্যমৰ আগত আমি শুনো। फाइनल रिपोर्ट कल तीनों केसों में दाखिल कर दिया है, बाकी आप प्लीज वहां से कीजिए। আমি তাতে গৈ পেলাই গম পালোঁ যে এক্সিডেণ্ট এইটো, আৰু যেতিয়া এক্সিডেণ্ট বুলি কোৱাৰ পাছত আমাৰ অলপ মনটো খুব খুদৰণি লাগিল। কিন্তু আৰু এটা কথা চালোঁ যে ভাৰতৰ এটাতকৈ ডাঙৰ সংস্থা CBI নিচিনা এটা সংস্থাই যেতিয়া কৈছে, আৰু তেতিয়া আমাৰ অলপ মনত আমাৰো খুদৰণি লাগিছিল। কিন্তু আমি এতিয়ালৈকে তেওঁৰ কপিখিনি আমি পোৱা নাই। কপিখিনি গোটেইখিনি উলিয়াই লোৱাৰ পাছত আমি কি পদক্ষেপ লওঁ সেইখিনি আপোনালোকক জনাম। আৰু আমি ধৰক তেওঁলোকে যদিও দিছে আমি সেইখিনি এতিয়ালৈকে পূৰা কমপ্লিট গম পোৱা নাই, চাব লাগিব আমি কপিখিনি। সন্তুষ্টটো কেনেকৈ হ'ব? আমি যদি সন্তুষ্ট হ'লোঁ অসমৰ মানুহে সন্তুষ্ট হ'ব নেকি? অসমৰ মানুহতো জোনমণি অকল আমাৰ পৰিয়ালৰে নাছিলে, এতিয়া পৰিয়ালৰ হাতত জোনমণি থকা নাছিল, গোটেই অসমৰ মানুহে জোনমণি হৈ যুঁজিছিলে। গতিকে জোনমণিৰ কথাটো আমি আৰু আজি অতিমধ্যে মাকে কৈছিল চকু নাই, টোপনি পেটত নাই, ভোক, তেনেকৈ দিন কটাই আছোঁ। কিমান দিন পাৰোঁ।